নমস্কাৰ বন্ধুসকল, মই পাৰ্থ। আজি আমি কথা পাতিম ভাৰতৰ কেইটামান ৰহস্যময় মন্দিৰৰ বিষয়ে। বলক এই ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আমাৰ প্ৰথম মন্দিৰটো হৈছে জ্বালা দেৱী মন্দিৰ। এই মন্দিৰটো হিমাচল প্ৰদেশৰ কাংৰা ডিষ্ট্ৰিক্টত অৱস্থিত। এই মন্দিৰটোৰ মূল আকৰ্ষণ হৈছে যে এই মন্দিৰটোত আজিৰ পৰা প্ৰায় হাজাৰ হাজাৰ বছৰ আগৰ পৰাই জ্বালা দেৱীৰ চাকি জ্বলি আছে। তেল বা ঘিউ নোহোৱাকৈ জ্বলি আছে। প্ৰাকৃতিক ৰূপেই পাহাৰৰ পৰা ওলোৱা ফুটাৰ পৰা জুই নিগৰি থাকে, অৰ্থাৎ চাকি জ্বলি থাকে। এই মন্দিৰটোৰ চাকি গছ নুমাবলৈ কিছুমান মোগল শাসকে বহুত চেষ্টা কৰিছিল আৰু তাৰ ওপৰত লোহাৰৰ কিছুমান ঘূৰণীয়া পাত্ৰ পাৰি দিছিল, কিন্তু সেই লোহাৰৰ ঘূৰণীয়া পাত্ৰবোৰ ফালিও তাৰ পৰা চাকি জ্বলি আছিল। মহাভাৰতৰ সময়তো এই মন্দিৰৰ কথা উল্লেখ আছে। এই মন্দিৰটোত এটা পানীৰ কুঁৱাও আছে, যাক আপুনি দূৰৰ পৰা দেখিলে উতলি থকা যেন লাগিব, কিন্তু আপুনি যদি ওচৰত গৈ চুৱেগে তেতিয়া সেই পানীখিনি সম্পূৰ্ণ ঠাণ্ডা পাব। হাজাৰ হাজাৰ বছৰৰ পৰা জ্বলি থকা জুই আৰু পানী উতলি থকা দেখা এতিয়াও এটা আচৰিত ৰহস্য হৈ আছে। সুগলি মাতা মন্দিৰ ৰাজস্থানৰ আলোৱাৰ জিলাত অৱস্থিত। আপুনি যদি বিভিন্ন আচৰিত জেগাত গৈ ভাল পায় তেতিয়াহ'লে এই মন্দিৰটো এবাৰ আপুনি নিশ্চয় যাব। এই মন্দিৰটোৰ ৰহস্যময় কথা হ'ল যে এই মন্দিৰটোত থকা দুটা মূৰ্তিৰ তাৰে বাওঁফালৰ মূৰ্তিটোৰ ডিঙিটো অকণমান বেঁকা হৈ আছে। এটা কথা শুনা যায় যে এজন ইংৰাজ শাসকে বাওঁফালৰ থকা মাৰ মূৰ্তিটোত গুলি মাৰি দিছিল আৰু মাৰ ডিঙিত লাগে, সেইবাবে সেই মূৰ্তিটোৰ অলপ বেঁকা হৈ যায়। এটা আচৰিত ৰহস্য হ'ল যে কোনোবাই যদি এই মূৰ্তিটো নতুনকৈ বনাবলৈ বিচাৰে বা নতুনকৈ দিবলৈ বিচাৰে, তেওঁ আচৰিত ধৰণে বেমাৰ হৈ যায়। যদি কোনোবা মানুহে মূৰ্তিটো যদি ৰিপেয়াৰ কৰি দিয়ে আৰু ৰিপেয়াৰ হোৱাৰ কিছু সময়ৰ পাছতে মূৰ্তিটো আকৌ আগৰ নিচিনাকৈ বেঁকা হৈ গুচি যায়। এই মন্দিৰৰ ৰহস্য আজিলৈকে কোনো ফাদিল কৰিব পৰা নাই। 51খন শক্তি পীঠৰ ভিতৰত এখন মা কামাখ্যা মন্দিৰ অসমৰ নীলাচল পৰ্বতত অৱস্থিত। এই মন্দিৰটো বহুত আচৰিত আৰু ৰহস্যময় হয়। এই মন্দিৰটোত অঘৰী আৰু তান্ত্ৰিক বেছিকৈ পোৱা যায়। এই মন্দিৰটোত মা দুৰ্গাৰ কোনো ধৰণৰ ফটো বা মূৰ্তিক পূজা কৰা নহয় আৰু এই মন্দিৰটোত এটা পুখুৰী আছে য'ত পানী কেতিয়াও নুশুকায়। আচলতে এই মন্দিৰত মা সতীৰ মূল অংশৰ পূজা কৰা হয়। আপোনালোকে নিশ্চয় জানে যে য'ত য'ত মা সতীৰ দেহৰ অংগ পৰিছিল সেই সকলো ঠাইতে শক্তিপীঠৰ নিৰ্মাণ হৈছিল। কামাখ্যা মন্দিৰ ক'লা যাদুৰ বাবেও ভাৰত বিখ্যাত। ইয়াত বহুত মানুহে ক'লা যাদু কৰিবলৈও মা কামাখ্যা মন্দিৰলৈ অহা দেখা পোৱা যায় আৰু ইয়াত বিভিন্ন ধৰণৰ কাম, সেইকাৰণে ইয়াত বহুত দূৰ দূৰণিৰ পৰা ধন, আশা, ল'ৰা ছোৱালী বিবাহৰ কাৰণে অহা দেখা পোৱা যায়। মেহেন্দিপুৰ বালাজী মন্দিৰ ৰাজস্থানৰ দোচা জিলাত অৱস্থিত। এই মন্দিৰ ভগৱান হনুমানৰ মন্দিৰ হয়। এই মন্দিৰত বহুত লোকে ভূত প্ৰেত পিশাচৰ পৰা ৰক্ষা পাবলৈ অহা দেখা পোৱা যায়। এইটো কথা ভাবি আচৰিত লাগে যে আজিৰ যুগতো কিছুমান মানুহে ভূত প্ৰেত খেদিবলৈ আহে আৰু ইয়াক পূজাৰীয়ে বিভিন্ন ধৰণৰ মাৰিয়ে কোবাই বা গৰম পানী ঢালি দিয়ে। আৰু এই মন্দিৰটোত এটা সৰু পুখুৰীও আছে য'ত পানী কেতিয়াও খতম নহয়। হাজাৰ হাজাৰ মানুহে ইয়াৰ পুখুৰীৰ পৰা পানী লয়। তাৰ ফলত মানুহজনৰ স্বাস্থ্য আৰু ভাল হৈ যায়। জগন্নাথ মন্দিৰ পুৰীত অৱস্থিত। পুৰাণত এই মন্দিৰক পৃথিৱীৰ স্বৰ্গ বুলি কোৱা হৈছে। এই জগন্নাথ মন্দিৰতো বহুত ৰহস্য সোমাই আছে। এই জগন্নাথ মন্দিৰৰ ওপৰত থকা পতাকাখন প্ৰতিদিনেই সলোৱা হয় আৰু এই পতাকাখন সদায় বতাহৰ বিপৰীত ছাইডে উৰি থাকে। মন্দিৰৰ ওপৰত এখন সুদৰ্শন চক্ৰ আছে।
য'ত আপুনি য'ৰ পৰাই নাচাওক সেই সুদৰ্শন চক্ৰখন আপোনাৰ ফালেদি থকা যেনি দেখা পোৱা যায়। সাধাৰণতে এই মন্দিৰৰ ওচৰত বহুত চৰাই পোৱা যায়, কিন্তু এটাও চৰাই মন্দিৰৰ ওপৰেদি নুৰে আৰু ইয়াৰ ওপৰেদি উৰাজাহাজো নুৰে, কাৰণ এই জেগাখনৰ বহুত সন্মান আছে। এই জগন্নাথ মন্দিৰৰ ৰহস্য আজিলৈকে বৈজ্ঞানিকে বিচাৰি উলিয়াব নোৱাৰিলে। এই কেদাৰনাথ মন্দিৰ উত্তৰাখণ্ডত অৱস্থিত। এই কেদাৰনাথ মন্দিৰ শিৱ ভক্তৰ বাবে আটাইতকৈ পবিত্ৰ আৰু মুখ্য আকৰ্ষণ। এই মন্দিৰটো অত্যাধিক ঠাণ্ডা জেগাত হোৱাৰ বাবে এই মন্দিৰত বহুত বৰফ জমা হৈ থাকে। 2013 চনত উত্তৰাখণ্ডত হোৱা বানপানীত এই মন্দিৰৰ কোনো ধৰণৰ ক্ষতি হোৱা নাছিল। ইয়াৰ আগৰ হিম যুগত কেদাৰনাথ মন্দিৰ প্ৰায় 400 বছৰ বৰফৰ তলত সোমাই আছিল, কিন্তু এই মন্দিৰত অকণো ক্ষতি হোৱা নাছিল। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব এণ্ড ভিডিঅ'টো আপোনালোকৰ প্ৰিয়জনলৈ শ্বেয়াৰ কৰি দিব। আজিলৈ এৰিলোঁ গাইজ, বাই। मैं ही ब्रह्मा मैं ही नारायण।